আৰু আপোনাৰ পেটটো ভিতৰলৈ সোমোৱা যেন লাগিব এটো আমাৰ বডিটোত এটা পাৰফেক্ট শেপ দিয়ে এই ড্ৰেছটোৱে বা এথনিক কুৰ্তিৰ লগত খুব আকৰ্ষণীয় লাগে আমাৰ বয়সৰ লগে লগে ষ্টাইল মানে অকল ফ্যাশন নহয় আত্মবিশ্বাস আৰু আৰামটো ইয়াৰ লগত জড়িত হৈ আছে যেতিয়া এগৰাকী 40+ মহিলা বা লেডিজে পাৰফেক্ট বটম ষ্টাইল পেন্ট বা পাজামা চুজ কৰে তেতিয়া অকল ধুনীয়া দেখি সেইটোৱে নহয় নিজক কমফৰ্টেবল কৰে ইয়াত কেইটামান এক্সেলেন্ট বটম ষ্টাইল বা আমি তলত জিটো পিন্ধো কুৰ্তি বা শাৰ্টৰ লগত আমি তলত জিটো পেন্ট হিচাপে পিন্ধো আজি মই হেতু কথা আপোনালোকৰ লগত পাতিম হেতু পারফেক্ট হোৱাটো পারফেক্টকে চুজ কৰাটো হেতু কিমান জৰুৰী আমাৰ মানে ষ্টাইলৰ কাৰণে আমাৰ এলিগেন্ট লুকৰ কাৰণে আজি তাৰ কথা পাতিম তলত পিন্ধা পেন্ট বা প্লাজোৰ কথা পাতিম जितु आपनार पर्सनालिटी बहुत बेसी एनहेंस कर দিব বা কব পাৰে জিলিকাই তুলিব एक नम्बर प्लाजो पेंट ग्रेसफुल और सुपर कम्फर्टेबल प्लाजो पेंटर फ्लोई डिजाइन सकलो बडी शेपर लगत खूब ভাল देखि एटु अकल आरामदायको নহয় गरমৰ দিনত আপোনাক ঠাণ্ডা ফিল এটাও দিব কুৰ্তি লং টপ শার্ট জেকেট এইবোৰৰ লগত প্লাজো পেন্ট ট্রাই কৰিব পাৰে ভাল দেখিব স্ট্ৰেট ফিটিং ট্রাউজাৰ এলিগেন্ট और क्लासी लगे आपनाक जदि फॉर्मल लुक एटा लगे तेंते स्ट्रेट फिट ट्राउजार बेस्ट है वर्क प्लेस पार्टी बा डेली वेयर हलेও सहजते कैरी करिब पारे एटु शार्ट ब्लाउज एथनिक कुर्ती एगिटार लगत पिन्धिब पारे बर ভাল देखाय नम्बर 3 वाइड लेग पेंट मॉडर्न और ट्रेंडी लगे एटुए आपनाक उख माने हाइट टु बढ़ाय दिए और स्टाइलिश लुक एटा दिए प्लेन बा प्रिंटेड टप और बेल्टर लगत वेयर करिब पारे ভাল দেখিব नम्बर 4 ए लाइन स्कार्ट ग्रेस और फेमिनिन टाच दिए আপুনি যদি নতুন কিবা স্টাইল ট্রাই কৰিব বিচাৰে তেতিয়া হলে মিডি বা ए लाइन स्कार्ट बेस्ट অপশন হ'ব পাৰে এটু ফর্মাল বা ক্যাজুয়াল দুইটা লুকতে স্টাইল কৰিব পাৰে नम्बर 5 বুট কাট জিন্স এটু ক্লাসিক और এভারগ্রিন লাগে আপোনাৰ বডিত স্লিমিং এফেক্ট এটা দিয়ে আৰু বডি ব্যালেন্স কৰে एटु फिटेड बा फ्लोई टपर लगत ट्राई करिब पारे खूब ভাল দেখিব আৰু खूब स्टाइलिशो লাগিব नम्बर 6 हाई वेस्ट पेंट एटुए स्मार्ट और फ्लेटरिंग লাগে আপোনাৰ ককালটোত সুন্দৰ এটা শেপ দিয়ে যদি আপোনাৰ বডিটো অকমান হেভি हाई वेस्ट पेंटটোৱে আপোনাক এটা ক্ষীণ লুক দিব ককালটোক আপোনাৰ এটা শেপ দিব আৰু खूब ভাল দেখিব আৰু আপোনাৰ পেটটো ভিতৰলৈ সোমোৱা যেন লাগিব এটো আমাৰ বডিটোত এটা পারফেক্ট শেপ দিয়ে এই ড্ৰেছটোৱে শার্ট বা টাকিন ব্লাউজ বা এথনিক কুৰ্তিৰ লগত খুব আকৰ্ষণীয় লাগে नम्बर 7 কুলাটস রিল্যাক্স আৰু ট্রেন্ডি লাগে এটো এটা ফ্লোই পেন্ট যেটো স্কার্টৰ নিচিনা দেখা যায় কিন্তু স্কার্ট নহয় পেন্টৰ নিচিনা আপুনি কমফৰ্টেবল পাব এটো ওয়্যাৰ কৰি গৰমত ট্ৰেভেল কৰোতে আৰু এনে ক্যাজুয়ালি ট্রাই কৰিব পাৰে খুব ভাল দেখিব नम्बर 8 সালোয়ার और চুড়িদার ट्रेडिशनल और एलिगेंस আপুনি যদি এথনিক লুক ভাল পায় ক্লাসিক সালোয়ার বা চুড়িদার সদায় ট্রেন্ডি লাগিব লং কুর্তি আৰু দুপাট্টাৰ লগত এটো ট্রাই কৰিব পাৰে ইয়াৰ পিছত কেইটামান সৰু সৰু টিপস যিকিটা ফলো কৰিলে আপোনাক খুব স্টাইলিশৰ লগতে খুব সুন্দৰ দেখাব যিকোনো ড্ৰেছ পিন্ধুতে কম আৰু নিউট্রাল কালাৰ ট্রাই কৰিব स्टाइलिश और ट्रेंडी लुक দিব बहुत टाइट बटम बा पेंट एवॉइड करिब ভাল কালাৰ ফ্লোই ডিজাইন সিলেক্ট করিব হাইটটো ভাল দেখাবৰ কাৰণে হাই ওয়েস্ট পেন্ট আৰু ভাৰ্টিকেল প্ৰিন্ট লব ব্লক হিল এলিগেন্ট বেগ আৰু সিম্পল জুৱেলাৰী নিজৰ লুক ক্লাসি বনাই লব পাৰে আজি ভিডিও ইমানখিনিয়ে যদি ইনফৰমেশন খিনি আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে লাইক কমেন্ট কৰিব আৰু লক্ষ্মী ফেবক সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব সাবস্ক্রাইব কৰি আমাৰ ফ্যামিলি মেম্বাৰ বনিলক আমাৰ চেনেলত এনেকুৱা ধৰণৰ হেলথ বিউটি সেলফ কেয়ার और फैशन रिलेटेड ভিডিও বিলাক পাই থাকিব হ্যাপি হেলদি আৰু বিউটিফুল হৈ থাকক মোৰ শুভেচ্ছা থাকিল